হাই এভৰিৱান, ভালনে সকলোৰে? বহুত দিনৰ মূৰত এটা নতুন গহনাৰ ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'ছবোৰ আচলতে কৰি থোৱা হয়, কিন্তু এডিট কৰিবৰ কাৰণে ইমান বেছি এলাহ লাগে মোৰ, সেইকাৰণে বহুতটা ভিডিঅ' সেনেকেই থাকি গ'ল। আহকচোন এইটো কেনেকৈ বনালোঁ সেইটো চাওঁ এতিয়া। ডাঠ পেপাৰ এটা এনেকৈ কাটি লৈ জোনবিৰি শ্বেপটো দি লৈছোঁ ফাৰ্ষ্টতে। তাৰপিছতে এয়া জাম্পৰিঙৰ সহায়ত মই এনেকৈ শ্বেপটো বনাই ডিজাইনটো দি লৈছোঁ। তাৰপাছতে লকেটকেইটাৰ কাৰণেও ছেম এনেকৈ জাম্পৰিংকেইটা এনেকৈ বনাই লৈছোঁ এইটো শ্বেপত। তাৰপাছতে এনেকৈ বহাই গৈ কাটি গৈছোঁ চাৰিও ছাইড। এয়া গোটেইবোৰ হৈ গ'ল আৰু ধুনীয়াকৈ শুকাইও গৈছে। তাৰপাছতে ইয়াতে মই আইপিনবোৰ লগাই দিছোঁ। এয়া আউটলাইনিংটোও কৰি ল'লোঁ। প্ৰথমতে মই পেঞ্চিলেৰে এনেকৈ আঁকি লৈছোঁ সমান সমান জোখত, তাৰ ওপৰে ওপৰে আউটলাইনিংটো কৰি গৈছোঁ। আউটলাইনিংটো শুকুৱাই হোৱাৰ পাছতে কৰিলোঁ গ্লাছ কালাৰটো, যিটো মই চব জুৱেলাৰী বনাওঁতেই ইউজ কৰোঁ। বেছিভাগ ভিডিঅ'তে গ্লাছ কালাৰটোৰ কথা কৈয়ে দিয়া আছে, এইটো আপোনালোকে অনলাইন পাই যাব। এয়া হৈ গ'ল গোটেইবোৰতে গ্লাছ কালাৰটো দিয়া। তাৰপাছতে আউটলাইনিংটোৰ কাৰণে মই এইটো লৈছোঁ গল্ডেন কালাৰটো, গল্ডেন চিল্ক মেটালিক কালাৰটো লৈছোঁ। সেইটোৰে গোটেইখিনি আউটলাইনিং কৰি যাম। এয়া গোটেইবোৰতে আউটলাইনিং কৰি লৈ ধুনীয়াকৈ শুকাই ল'লোঁ। তাৰপাছতে মণিকেইটা গুঠিবৰ কাৰণে এইফালে লৈছোঁ মই তাঁৰ, প্লাষ্টিক তাঁৰে লৈছোঁ। এইকেইটা জইন লগাই কাৰণে প্লাষ্টিক তাঁৰকেইডাল সমান সমান জোখত তিনিটা এনেকৈ কাটি ল'ম। তাৰপাছতে মণিকেইটা গুঠি যাম। এয়া হোৱাইট পাৰ্ল লৈছোঁ। তাৰপাছতে এডাল এডালকৈ ধুনীয়াকৈ গুঠি যাম। কিন্তু ধুনীয়াকৈ বুলিয়ে কৈছোঁ, গুঠোঁতে যে ইমান কষ্ট হৈছে, এফালে মিলিলে এফালে নিমিলে। ভাবিছিলোঁ বহুত ইজি, কিনো মণিকেইটা সোমাই দিলে হৈ যাব, কিন্তু বহুত মিলাব লগা হৈছে মণিটো গুঠোঁতে। ফাইনেলি কিবাকৈ মিলিল। এনেকৈ মই গোটেইকেইডাল গাঁঠি ল'ম। তাৰপাছতে এয়া তলত চেইনকেইডাল ওলমাই দিছোঁ আইপিনত। চেইনকেইডালৰ তলতো এনেকৈ পাৰ্লকেইটা লগাই দিছোঁ। এয়া চাওকচোন গোটেইখিনি হৈ গ'ল পাৰ্ল মণিবোৰ লগোৱা। ছেম এনেকৈ ইয়েৰিংযোৰতো লগাই দিছোঁ। ইয়েৰিংযোৰতো চেইনটো লগাই হেংগিং কৰি দিছোঁ। এয়া গোটেই ছেটটো মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ইয়াৰ লগতে যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ গহনাৰ ভিডিঅ'ছবোৰ আগলৈও দেখিব পাব। তেতিয়াহ'লে আজিলৈ বাই, আকৌ লগ পাম এনেকুৱা ধৰণৰ ভিডিঅ'ছৰ সৈতে। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।